I see the light inside you, brighter than the skies. Hold on, just let us escape. Hello guys, welcome back to my YouTube channel Santosh vlog. So আজি আমি আহিছো Wirless. So আপোনালোকে নিশ্চয় চাব পাৰিছে. So ইমানে এটা ধুনিয়া ভিউ পয়েন্ট আপোনালোকে নিশ্চয় চাই থাকিব আৰু ভিডিওটো কেনেকুৱা লাগে নিশ্চয় জনাব। হক তেনেহলে ভিডিওটো আৰম্ভ কৰো আৰু লগতে আপোনালোক বহুত দূৰ যাব লগিয়া আছে। So ইমানে ধুনিয়া এটা ভিউ পয়েন্ট হয় আপোনালোকে নিশ্চয় চাই আছে আৰু ভিডিওটো কেনেকুৱা লাগে নিশ্চয় জনাব। হক তেনেহলে ভিডিওটো আৰম্ভ কৰো। So guys, আমি মেইন ৰোড ক্ৰছ কৰি আমি এতিয়া বিৰকুচি গলিটো সোমালো। So গলিটো পোনপ্ৰথমে আপোনালোক ধুনিয়াকৈ দেখাই আছো আৰু লগতে আপোনালোকে চাই থাকিব। এয়া হৈছে বিৰকুচি নাৰেংগী গুৱাহাটী। So আপোনালোক ধুনিয়াকৈ দেখাই থাকিম আৰু মেইন গেট আমি পোৱা নাই, পামহি। So ধুনিয়াকৈ লেখা আছে ইয়াছি বুঢ়াগোহাঁই থান। So ওপৰত যায় আপুনি শিৱ মন্দিৰ পাব, নিশ্চয় পাব। ইয়াত ধুনিয়াকৈ লেখা আছে বিৰকুচি নাৰেংগী গুৱাহাটী। বলক তেনেহ'লে লগৰবিলাক অলৰেডি আগত ৰখি আছে, তেখেতৰ লগত লগ কৰি আমি ডাইৰেক্ট গুচি আৰু একেলগে যাম বুলি ভাবিছোঁ। তেখেতেও ভাবিছে, মোৰ কাৰণে ৱেইট কৰি আছে। বলক তেনেহ'লে ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ, চাই থাকিব ভিডিঅ'টো কেনেকুৱা লাগে নিশ্চয় জনাব। So guys, এতিয়া গৈ থকা অৱস্থাত আপোনালোকক ধুনীয়া ধুনীয়া ভিউ পইণ্ট 360 ভিউ পইণ্ট দেখাই যাম, আপোনালোকে চাই থাকিব। চাওক কিমান ধুনীয়া লাগিছে। পাহাৰ এৰিয়া, মানে বহুত দূৰ ওপৰত উঠিব লাগে। চ' গাড়ী লৈ যাব নোৱাৰি, তথাপি আমি লৈ গৈছোঁ। বহুতে কয় ওপৰত আপোনালোকে গাড়ী চাড়ী বাইক স্কুটি লৈ যাব নোৱাৰে, কিয়নো যেতিয়া আহিব ৰিটাৰ্ণ আহিব তেতিয়া আপোনাৰ অসুবিধা হ'ব পাৰে। কাৰণ কি ওপৰৰ পৰা তললৈকে আহিব লাগে, ব্ৰেকে কাম নকৰে। হয়তো আপোনালোকে কণ্ট্ৰলিং মানে ৰাখিব যদি নোৱাৰে, বাইচান্স এটা বিপদৰ ঘটনা হ'ব পাৰে। চ' আমি ভাবিলোঁ না আমি যামেই, কিন্তু আমি লাহে লাহে গৈ থাকিম আৰু লাহে লাহে আহি থাকিম, তাতে আমাৰ কোনো বিপদ নহয়। আমি নিজে আমাৰ ছেফটিটো আমি নিজে বজাই ৰাখিম। চ' আমি ৰিকুৱেষ্ট কৰিছোঁ, কোনোবাই যদি আহে কেতিয়াও অকলে নাহিব। বৰ মানে চুনচান জেগা হয়, বৰ ভয়ংকৰ জেগা হয়। চ' ইয়াত হাতী চাতী ওলাই থাকে শুনামতে। চ' আমি কেতিয়া অহা নাই। চ' আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই আছে আৰু চালেই গম পাব পাহাৰ এৰিয়া হয়। চ' বহুত দূৰ যাব লাগে, বহুত দূৰ, 1-2 কিলোমিটাৰ নহয়, ইমানেই ওখ মানে ৰাস্তাটো, মানে পকাই একদম টাৱাৰলেছ। চ' বহুত দূৰ ওখত যাব লাগে। চ' ধুনীয়াকৈ আপোনালোকক দেখাই যাম, নিশ্চয় গম পাব। আপ আছে, আপৰ পৰা ডাউন হৈ যায়, ফ্ৰী আকৌ আপ হৈ যায়, মানে ওখৰ পৰা আকৌ তললৈ যাব লাগে। চ' গাইজ কিমান ক'বলৈ আৰু মন যোৱা নাই, আৰু মানে বহুত আপ হয়, আপ ডাউন হয়, মানে চলাবলৈ বহুত মানে প্ৰব্লেম হৈ আছে। চ' আপোনালোকে অকণমান টাইমৰ কাৰণে মিউজিকৰ সহায়ত চাই লওক, আৰু বাকীখিনি মই ধুনীয়াকৈ দেখাই আছোঁ। বলক। I see the light inside you, brighter than the skies. Hold on, just let us escape and fly away tonight. There's so many things that I keep in my mind, like a curse. There's a reason why we live. All the emotions I built up inside you. চ' গাইজ ফাইনেলি আমি আহি পেলাই এয়াই হৈছে ৱাৰলেছ টাৱাৰ। চ' শুনামতে মানুহে কয় বহুত কথা, সবাতকৈ ডাঙৰ টাৱাৰ ৱাৰলেছ। আপোনালোকে নিশ্চয় চাব পাৰিছে, ইমানেই ডাঙৰ, মা কছম মই জিন্দগীত দেখি পোৱা নাই, আজি ফাৰ্ষ্ট দেখা পাইছোঁ। চ' ইমান ডাঙৰ টাৱাৰ মই জিন্দগীত দেখা নাই। চ' ইমানেই ধুনীয়া। ব'লক তেনেহ'লে মাজৰ পৰা আপোনাক ধুনীয়াকৈ দেখাই দিওঁ মেইন টাৱাৰটো, কিমানেই এটা ধুনীয়া লুফ, ইমানেই ডাঙৰ ৱাৰলেছ টাৱাৰটো, ইমানেই ধুনীয়া দেখিবলৈ, আৰু বেলেগ এনেকুৱা টাৱাৰ আমি দেখিবলৈ পোৱা নাই আজিলৈকে। চ' আপোনালোকে নিশ্চয় চাব পাৰিছে, আৰু আগলৈ যাম, আৰু আগত ধুনীয়াকৈ বহুত ভিউ পইণ্ট আছে, সুন্দৰ ভিউ পইণ্ট আছে, আপোনালোকক দেখাই থাকিম। আৰু লগতে ইয়াত শিৱ মন্দিৰ আছে, আপোনালোকক দেখাবলৈ যত্ন কৰিম। ব'লক। I see the light inside you, brighter than the skies.
Hold on, just let us escape and fly away tonight. সো গাইস আমি মন্দিৰ পাই গ'লোঁ সো আপোনালোকক ধুনীয়াকৈ দেখাম আৰু পোনপ্ৰথমে ইয়াত কিছুমান গাইডলাইন দিয়া আছে আপোনালোকক ধুনীয়াকৈ দেখাই ল'ম দেই চাই ল'ব আৰু গাইডলাইন ইয়াত কি আছে অনুগ্ৰহ কৰি মন্দিৰৰ মানে পবিত্ৰতা লক্ষ্য ৰাখক মন্দিৰৰ আশে পাশে জাবৰ নেপেলাব সো গাইস বলক তেনেহ'লে এতিয়া মন্দিৰটো চাই লওঁ তাৰপিছত বাকী ভিউ পইণ্টটো দেখাই আজিৰ ভিডিঅ' মই এৰিম আহক তেনেহ'লে চাই লওঁ আৰু আপোনালোকে চাব পাৰিছে এয়া হৈছে মন্দিৰ শ্ৰী শ্ৰী বুঢ়া গোহাঁই থান মানে ইয়াত থান এটা দিয়াৰ উদ্দেশ্য এটাই যে মানুহ বহুত দূৰৰ দূৰৰ পৰা আহি কেনে ৱাৰলেছ টাৱাৰটো দেখাৰ পিছত অকণমান ৰেষ্ট ল'ব লাগিব ন তাৰ বিনিময়ে এই মন্দিৰটো তৈয়াৰ কৰা হৈছে আৰু মানুহবিলাক আহি ইয়াত অলপ ৰেষ্ট লয় ভাল লাগে চ' বছৰে বছৰে ইয়াত পূজা হয় I see the light inside you, brighter than the skies. Hold on, just let us escape and fly away tonight. তো এয়া আছিল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব আৰু লগতে ভিডিঅ'টো যদি আপোনাক ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব চ' আজিৰ ভিডিঅ'টো ইয়াতে এৰিছোঁ বাই বাই I see the light inside you.